নমস্কাৰ, মই ময়ূৰী দত্ত। পোনপ্ৰথমে জনাইছোঁ সকলোলৈকে দীপাৱলীৰ অশেষ শুভকামনা। প্ৰথমতে মই জনাওঁ যে আজি যিটো মই লাইভ আহিছোঁ এটি বিশেষ কাৰণত আহিছোঁ আৰু এই লাইভটো মই যেতিয়া ক'ম আপোনালোকে গমেই পাব। আৰু মই এতিয়ালৈকে ধৰিব পৰা নাই লাইভত আছে নে নাই। যদিও নাই আপোনালোকে সকলোৱে চাব আৰু এটি বিশেষ অনুৰোধ যে প্লিজ আপোনালোকে যিটো লাইভ যিটো ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াইছোঁ প্লিজ আপোনালোকে শ্বেয়াৰ কৰিব। পোনপ্ৰথমে মই জনাওঁ যে শাৰীৰিকভাৱে মোৰ ভইচটো একেবাৰে ক্ৰেক হৈ আছে, তাৰ বাবে অতি দুখিত। আৰু আজি আপোনালোকক জনাওঁ যে মোৰ ভাইটি তথা যিহেতু মই উজনি অসমৰ কাকপথাৰৰ ছোৱালী তথা মোৰ ভাইটি ঋষভ দত্ত, আৰু ইতিমধ্যে তেখেতৰ এটি ভিডিঅ' খুব বেছি ভাইৰেল হৈছে ঋষভ দত্ত, আৰু প্ৰতিদিন টাইমৰ জৰিয়তে নিতুমণি বৈকিয়া ডাঙৰীয়াও তেখেতক সহযোগ কৰিছে, সহায় কৰিছে এই ক্ষেত্ৰত। যিহেতু তেখেত অকণমান শাৰীৰিকভাৱে অসুস্থ, সকলো আজি যিহেতু মই লাইভ আহিছোঁ দিৱালী উপলক্ষে নহয়, একেবাৰে চিম্পল একেবাৰে সাধাৰণভাৱে আহিছোঁ। সেয়া হৈছে মোৰ ভাইটিৰ বাবে অলপ সহায় বিচাৰি। মই নিজেও অলপ মোৰ সামৰ্থ্য অনুযায়ী তেখেতলৈ অকণমান সহায় কৰিছোঁ আৰু আশা ৰাখিছোঁ যিহেতু তেখেত কণ্ঠশিল্পী, মই তেওঁ আছে মোৰ লগত, তেওঁৰ লগতো মই আপোনালোকৰ সৈতে কথা পতাম। যিহেতু তেখেত কণ্ঠশিল্পী, খুব ধুনীয়া গীত গায় তেওঁ, আৰু খুব সৰু ল'ৰাটো মই তালৈ আগবঢ়াই দিছোঁ। প্লিজ আপোনালোকে ভিডিঅ'টো লাইক শ্বেয়াৰ প্লিজ কৰিব আৰু প্লিজ তাক সহায় কৰিব। আৰু বাকীখিনি মই জনাই আছোঁ, মই চিনাকি কৰাই দিছোঁ ঋষভ দত্ত। নমস্কাৰ। ঋষভ দত্ত ফ্ৰম কাকপথাৰ। মোৰ ভাইটি হয়, মোৰ ঘৰৰ ওচৰ মোৰ ভাইটি, মোৰ নিজা ভাইটি। খুব ধুনীয়া গীত গায় আৰু বেছি কথা নকওঁ, লাইভটোত বেছি কথা নকওঁ যিহেতু মোৰ মাতটো ভাঙি আছে। ঋষভৰ এটি ধুনীয়া গীত মই আপোনালোকক শুনাইছোঁ, কিন্তু প্লিজ আপোনালোকে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব আৰু তাক সহায় কৰিব। ঋষভ গোৱা। মই নীল আকাশ দাৰ গান এটা গাওঁ। মনতে আজি মোৰ কিহৰণ জাগে, এমুঠি সপোনে কতে উৰা মাৰে, তুমিও বহিলাহি মোৰ এই কাষতে, কিন্তু আজি মই তোমাক নোকোৱাকে মৰি উভতি আহে কোকিৰি উফৰি উঠে। ৰাতিটো থাকে অনেক ভাষা, তোমাক দেখি মোৰ জাগে মায়াবী আশা।
Wonderful, wonderful, wonderful. দেখিছে আপোনালোকে শুনা পাইছে ইমান সুন্দৰ তাৰ কণ্ঠ ভাষা নাই বুজাবলৈ খুব সৰু ল'ৰা একাদশ শ্ৰেণীত পঢ়ি আছে সঁচাই মই সকলোৰে মেছেজবোৰ পঢ়িম বাৰু সকলোৰে মেছেজবোৰ পঢ়িম এতিয়া মই আহিছোঁ মোৰ নিজৰ কাৰণে ন মোৰ ভাইটি মোৰ বাৰ ল'ৰা হয় মোৰ ভাইটি ঋষভ দত্তক অকণমান সহায়ৰ প্ৰয়োজন যিহেতু খুব সুন্দৰ কণ্ঠশিল্পী খুব ভাল কণ্ঠশিল্পী আৰু সঁচাই তাৰ কণ্ঠটোৱে মানে ভাষা নাই ইমান সুন্দৰ তাৰ কণ্ঠ ইমান সুন্দৰ গায় বৰ মৰম লগা ল'ৰাটো আৰু যিহেতু আমাৰ কণ্ঠশিল্পী বুলি আমাৰ সকলোৰে দায়িত্ব আছে আমি সকলোৱে যিহেতু কণ্ঠশিল্পী হয় সকলোৱে সহায় সহযোগিতা আগবঢ়ালে সি নিশ্চয় খুব সোনকালে সুস্থ হৈ উঠিব আৰু যিহেতু তাৰ যিটো অসুখ হৈ আছে আৰু সেই অসুখটোৰ বাবে 35ৰ পৰা 55 লাখৰ ভিতৰত লাগে প্ৰয়োজন হৈছে মানে যথেষ্ট টকা প্ৰয়োজন হৈছে গতিকে আপোনালোকৰ সহায়ৰ প্ৰয়োজন মই আপোনাক ধৰাছোঁ মই তেওঁলোকৰ একাউণ্ট নম্বৰ এনেকৈ কৰাছোঁ এনেকৈ কৰিলে মই তেওঁলোকৰ একাউণ্ট নম্বৰটো আপোনালোকক জনাই দিওঁ যে অভিজিত দত্ত ষ্টেট বেংক অফ ইণ্ডিয়া ৰূপাই চাইডিং ব্ৰাঞ্চ মই ওপৰত লিখি দিম আৰু লাইভটো শেষ হোৱাৰ পিছত মই ওপৰত লিখি দিম অভিজিত দত্ত ষ্টেট বেংক অফ ইণ্ডিয়া ৰূপাই চাইডিং ব্ৰাঞ্চ ডিষ্ট্ৰিক্ট তিনিচুকীয়া একাউণ্ট নম্বৰটো মই ক'লে চাগে আপোনালোকে নোট কৰিবলৈ অসুবিধা হ'ব মই ওপৰতে স্ক্ৰীণত ধুনীয়াকৈ লিখি দিম IFC কোড আছে প্লিজ মই একদম অনুৰোধ জনাইছোঁ প্লিজ তাক সহায় কৰক আপোনালোকৰ অলপমান সহায়েৰে তাক নতুন জীৱন দিব ইমান ভাল গায় মোৰ ভাইটি সকলোৱে আৰু মই আমাৰ যিমান কণ্ঠশিল্পী আছে ৰাইজ আছে যিহেতু সি কণ্ঠশিল্পী হয় খুব ভাল গায় খুব সুন্দৰ কণ্ঠ তাৰ খুব সৰু ল'ৰা মই অনুৰোধ জনাইছোঁ আপোনাক সকলোৱে যাতে মোৰ ভাইটিক সহায় কৰক সহযোগ কৰক আৰু প্লিজ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যিহেতু অহা মাহত গৈ আছে ভেলুলৈ গৈ আছে তাৰ ট্ৰিটমেণ্টটো চলি আছে বহুত দিনৰ পৰা চলি আছে আৰু এতিয়া পুনৰবাৰ কৈছোঁ 35ৰ পৰা 55 লাখলৈ তাৰ টকাৰ প্ৰয়োজন হৈছে যিহেতু বা ভিন্নহঁতে অলৰেডি মানে হাৰ মানিছে বহুত কৰিলে এতিয়া আপোনালোকৰ সহায়ৰ প্ৰয়োজন ভাইটিটোক ইমান সুন্দৰ মানে আৰু মানে আহিব লগা কণ্ঠশিল্পী মই কথা দিছোঁ খুব বেছি ভাল গায় সি আৰু চাব গোটেই অসম কি গোটেই ভাৰতবৰ্ষতে সি খলকনিৰ সৃষ্টি কৰিব এইটো মোৰ বিশ্বাস আপোনালোকক দিছোঁ আৰু যিহেতু পুনৰবাৰ কৈছোঁ আজি অলপ বিৰতি কম আজি দীপাৱলীৰ উপলক্ষে মই লাইভ অহা নাই যিহেতু ময়ো অলপ শাৰীৰিকভাৱে অসুস্থ আজি অনলি ফৰ মোৰ ভাইটিৰ কাৰণে আহিছোঁ লাইভ আৰু প্লিজ আপোনালোকে শ্বেয়াৰ কৰিব তাক সহযোগ কৰিব সহায় কৰিব অলপমান সহায়েৰে তাক নতুন জীৱন দিব প্লিজ আৰু পুনৰবাৰ মই একাউণ্ট নম্বৰটো আপোনালোকক জনাই দিওঁ ওপৰত লিখি দিম বাৰু তথাপিও ফোন নম্বৰ এটাও দিছোঁ এইটো ফোন নম্বৰ ন অ'কে ঠিক আছে মই অভিজিত দত্তৰ নামত আছে একাউণ্ট নম্বৰটো প্লিজ যোনে যেনেকৈ পায় সহায় কৰিব সকলোৱে সহায় কৰিছে তাক ষ্টেট বেংক অফ ইণ্ডিয়া ৰূপাই চাইডিং ব্ৰাঞ্চ ডিষ্ট্ৰিক্ট তিনিচুকীয়া একাউণ্ট নম্বৰটো হৈছে 20375902730 IFSC কোডটো হৈছে SBIN 0017252 আৰু যদি আপোনালোকে মই আৰু এটা অনুৰোধ জনাইছোঁ যিহেতু মোৰ ফেচবুক একাউণ্টত যিসমূহ মোৰ বন্ধু বান্ধৱী আছে সীমিত একেবাৰে গতিকে তোমালোকে যোনে যেনেকৈ পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তোমালোকৰ ফ্ৰেণ্ডছখিনিও পাব তেওঁলোকৰ ফ্ৰেণ্ডছখিনিয়ে পাব খুব তাৰ হাতত সময় কম আৰু যিহেতু ট্ৰিটমেণ্টটো কৰিব লাগে বহুত বেছি টকাৰ প্ৰয়োজন প্লিজ সকলোৱে সহায় কৰিব মই নাম্বাৰ এটাও দিছোঁ তেওঁলোকক কণ্টেক্ট কৰিবলৈ হ'লে যদি সহযোগ কৰিবলৈ লয় আপোনালোকে সহায় আগবঢ়াবলৈ হ'লে 9707885936 এইটো নাম্বাৰ আকৌ এবাৰ কওঁ 9707885936 প্লিজ আপোনালোকে মই ৰিকুৱেষ্ট কৰিছোঁ মোৰ ভাইটিটোৰ কাৰণে ভাইটি হয় আৰু কণ্ঠশিল্পী খুব বেছি ভাল গায় সি বহুত তাৰ গোৱাৰ ইচ্ছা আছে তাৰ জীয়াই থকাৰ আশা হেঁপাহ বহুত আছে বহুত সপোন আছে লাষ্টত মই
পুনৰবাৰ দীপাৱলীৰ শুভেচ্ছা জনাইছোঁ ভাইটিটোক আশীৰ্বাদ কৰিব আৰু প্লিজ আপোনালোকে সহায় সহযোগ আগবঢ়াব আৰু ভিডিঅ'টোৰ পিছত মই ওপৰত লিখি দিম গোটেই ডিটেইলছ আপোনালোকে যোনে যেনেকৈ পাৰে প্লিজ সহায় কৰিব বিকজ আপকামিং ষ্টাৰ হয় সি খুব বেছি ভাল গায় খুব বেছি ভাল পায় মোৰ বিশ্বাস আৰু আপোনালোককো দিছোঁ থেংক ইউ ছ' মাছ প্লিজ শ্বেয়াৰ কৰিব ভিডিঅ'টো থেংক ইউ